back to the channel. কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোকে সবাই ভালে আছে সো আজি মই আপোনালোকৰ লগত মোৰ কিচেন টুৰটো শেয়াৰ কৰি আছো এইটো মোৰ কিচেন হয় আৰু কিচেনটো ইমান ডাঙৰ নহয় সৰু হয় বাট ষ্টিল এনাফ হয় মানে সো এই ইয়াত ইউএছৰ কিচেনবোৰ কেনেকৈ থাকে সেইটো দেখাই আছো আৰু কিচেনৰ আগৰ পৰা কি বস্তু থাকে আৰু মই কেনেকৈ এৰেঞ্জ কৰি থৈছো সেইটো দেখাম সো আশা কৰিছো আপুনি ভিডিওটো ভাল পাব সো বলক ষ্টাৰ্ট কৰো সো ইয়াত কিচেনটো একদম এন্ট্ৰেন্সতে আছে আৰু কিচেনৰ ফ্লোৰটো গোটে টাইলছ হয় আৰু যোনটো আমাৰ লিভিং এৰিয়া নহলে গোটে ঘৰটো আমাৰ কাৰ্পেট আছে কিন্তু অকল কিচেন আৰু বাথৰুমত টাইলছ আছে টাইলছ নাথাকিলে উডেন ফ্লোৰ থাকে কিছুমানত সো এন্ট্ৰেন্সতে মই থৈছো ইয়াতে ডাষ্টবিন আছে কিচেনৰ এন্ট্ৰেন্সতে আৰু অপোজিট সাইডে আছে মোৰ ডিশ ওয়াশাৰ ইয়াৰ ডিশ ওয়াশাৰ বোৰ আগৰ পৰা থাকে এপাৰ্টমেণ্টতে আমি কিনিব নালাগে সো ইয়াত মই অলপ বাচন দি থৈছো আৰু বাচনবোৰ যেতিয়া আমি ডিশ ওয়াশাৰত দিও এনেকৈ লাইক বহুত ভালকে এৰেঞ্জ কৰি দিব লাগে এনেকৈ এৰেঞ্জ কৰি নহলে ভালকে ধোৱাটো ভালকে নহয় সেইকাৰণে ভালকে গুটেখিনি এৰেঞ্জ কৰি দিছো মই আৰু ইয়াত মই ইউজ কৰিম ডিশ ওয়াশাৰ ধুবলৈ মই ইয়াত এনেকৈ ডিটাৰজেন্ট পটছ পাই সেইবোৰ ইউজ কৰো ইয়াত লিকুইড আৰু পাউডাৰ দুটাই আছে সো এইটো ইয়াতে ভৰাই দিম আৰু এইটো ঢাকনটো ক্লোজ কৰি দিলে হ'ল সো কি হয় যেতিয়া আমি অন কৰিম ডিশ ওয়াশাৰ হেতু নিজে খুল খাই যায় আৰু বাচনখিনি ভালকে ধোৱা হৈ যায় সো এতিয়া মই বাচনখিনি এতিয়া নুধু পিছতকে ধুম এতিয়া জাস্ট মই আপোনাক দেখাইছো হে সো এইটো বন্ধ কৰি থৈ দিম সো ডিশ ওয়াশাৰ তলত আৰু তাৰ ডিশ ওয়াশাৰ ওপৰ যোনটো কাউন্টাৰ টপ আছে মোৰ তাত কি আছে মই হেতু দেখাই আছো ইয়াত মই থৈছো মোৰ মিক্সাৰ গ্ৰাইণ্ডাৰ আৰু মোৰ টোষ্টাৰটো মই এনেকৈ কভাৰ কৰি থৈছো সো দ্যাট একো লেতেৰা সোমাই নাযাওক সো এনেকৈ কভাৰ কৰি থৈ দিছো আৰু এফালে আছে মোৰ বাচন লাইক সব বাচন মই ডিশ ওয়াশাৰত নিদিও কিছুমান বাচন মই হাতেৰে ধু ডিশ ওয়াশাৰত মই বহুত ৰেয়াৰলি বাচন ধু পাৰিলে সৰু সৰু বাচনবোৰ মই হাতেৰে ধু আৰু যেতিয়া হাতেৰে ধু এনেকৈ থৈ দিও সো কাউন্টাৰ টপৰ ওপৰত আছে কেবিনেট আৰু ইয়াত আমাৰ কিচেনত বহুত কেবিনেট আছে আৰু কেবিনেটবোৰ বহুত ওখ হয় সো মোৰ কাৰণে ওপৰলৈকে ঢুকি পোৱাটো বহুত দিগদাৰ হয় সেইকাৰণে মই তলতে বস্তুবোৰ যিমান পাৰো থওঁ সো ইয়াত মোৰ গোটে গ্লাছৰ আইটেম প্লেটছ এনেকৈ আছে আৰু ওপৰত এনে মিসেলেনিয়াস বস্তুবোৰ আছে আপুনি দেখি পাইছে চাগে কিমান ওখ হয় সো এইটো হল কিচেন সিঙ্ক আৰু ইয়াত এটা ভাল হৈছে ইউএছত যে ইয়াত পানী ঠাণ্ডা পানী গৰম পানী 24 আৱাৰ্ছে আহি থাকে একো বেলেগকে একো কৰিব নালাগে সো পানী এটা প্ৰবলেম কিন্তু যে পানীত ক্লোৰিন বহুত গুন্ধায় সেইকাৰণে মই এটো সৰু ফিল্টাৰ এটা লগাই লৈছো এই ফিল্টাৰটো মই কি কৰো যেতিয়া আমি পানী যেনেকৈ আমি দালি বনাওতে নহলে যিকোনো গ্ৰেভি বনাওতে আমাক যেটা পানী ইউজ কৰিব লগা হয় নহলে ভাত বনাওতেও তেতিয়া মই সেই ফিল্টাৰৰ পানীটো ইউজ কৰো আৰু টেপৰ পানীটো মই অকল বাচন ধুবলৈ ইউজ কৰো বিকজ নহলে ক্লোৰিন গুন্ধায় আৰু এই লাইক এইটো ফিল্টাৰটো মই এমাজনৰ পৰা কিনিছো সো বহুত ভাল হয় জাস্ট ক্লিন কৰি থাকিলে হল মাজে মাজে ভিতৰ কেন্ডেল এটা আছে সো এইটো হল সাইড স্প্ৰে আৰু এইটো সিঙ্কটো ক্লিন কৰিবলৈ বহুত ইউজফুল হয় তাৰ লগতে ইয়াত সবতকে কিচেনত সবতকে ভাল লগা বস্তু মোৰ হল এই ডাঙৰ উইন্ডোটো ইউএছৰ ৰেন্ট এপাৰ্টমেন্টবোৰত আপুনি কিটেও কিচেনত আপুনি কিটেও উইন্ডো নাপায় এইটো সাকে ফাৰ্স্ট টাইম আমি উইন্ডোটো পাইছো আৰু বহুত ভাল লাগে এই উইন্ডো থাকাৰ কাৰণে তো ইয়াত মই গুটেখিনি আচাৰ যিমান মোৰ হোমমেড আচাৰবোৰ থাকে আছে সেইখিনি মই ইয়াত থৈ দিছো সো ইয়াতে ইভিনিং টাইমত বহুত ধুনিয়াকে ৰ'দ আহে সেইকাৰণে ইয়াত থৈছো তাৰ লগতে মই থৈছো ডিশ সোপ আৰু হ্যান্ড ওয়াশ আৰু আছে পিংক কালাৰ স্প্ৰে বটলত মই ভিনেগাৰ আৰু পানী ইকুৱেলি মিক্স কৰি থৈ দিও বিকজ এইটো দি মই কি কৰো মোৰ যোনটো কাউন্টাৰ টপ আছে কিচেনৰ সেইখিনি মই এই লিকুইড দিয়ে সাফা কৰো মই বেলেগে কেমিক্যাল একো ইউজ নকৰো আৰু মই যেতিয়া ফ্ৰিজ সাফা কৰো তেতিয়াও মই ফ্ৰিজতেও এই মিক্সাৰটোৱে সাফা মিক্সাৰ দিয়ে সাফা কৰো মই বেলেগ বস্তু ইউজ নকৰো সো বহুত ভালকে ক্লিন হৈ যায় আৰু বহুত লাইক ভালো হয় কেমিক্যাল ইউজ কৰাটো ইমান বেয়া ভাল নহয় স্পেশালি কাউন্টাৰ টপত সো তাৰ লগতে মোৰ কিচেন ক্লিনিঙৰ কাৰণে যি বস্তু লাগে সেইখিনি স্ক্ৰাববোৰ আছে আৰু ইয়াত মই লগতে এটা প্লান্টটো থৈছো সো এইখিনি হল ওপৰৰ যিমান উইন্ডোজ যি থৈছো মই হেতু দেখালো তাৰপিছত তলত আছে এটা কেবিনেট তাত মই গোটে ক্লিনিঙৰ বস্তুবোৰ থওঁ যেনেকৈ স্ক্ৰাব হৈ গ'ল তাৰপিছত লিকুইডবোৰ হৈ গ'ল যি লাগে আৰু গাৰ্বেজ বেগ হৈ গ'ল হেনেকৈ গোটেখিনি ইয়াত আছে সো এই পাৰ্টটো দেখালো মই আপোনাক কিচেনৰ এতিয়া মই এই ফালটো দেখাও আৰু ইয়াত আপুনি দেখি পাইছে গোটে কিচেনত কাউন্টাৰ টপ আছে লাইক ষ্টাৰ্টিং ফ্ৰম देयर টু কমপ্লিট কিচেনত কাউন্টাৰ টপ আছে সো হেতু কাৰণে ভাল হয় যে বস্তু বহুতখিনি ওপৰতে থব পাৰি সো এতিয়া মই আপোনাক এই পাৰ্টটো দেখাও সো ষ্টাৰ্টিংতে আছে এই কাপ
যোনটোৰ হেণ্ডেল নাই আৰু তাত সেই কোড যোনটো লিখা আছে মেক টুডে অসম সেইটো লিখাটো বহুত ভাল লাগে সেইকাৰণে মই এইটো পেলোৱা নাই তাত মই চামুচ থোৱা কৰিছোঁ আৰু ইয়াত গোটেই স্পেচুলাবোৰ আছে তাৰপিছত ইয়াত গোটেইখিনি তেল যিমান ভেৰাইটি অফ তেল মই ইউজ কৰোঁ গোটেইখিনি আছে লগতে খুন্দুনাখিনি থৈছোঁ মই তাত আৰু এতিয়া ইয়াত তেল আপুনি দেখিব পাইছে মই অলিভ অইল ইউজ কৰোঁ তাৰ লগত চেচেমি অইল আছে কোকোনাট অইলো আছে আৰু মাষ্টাৰ্ড অইলো আছে ইউএছত মাষ্টাৰ্ড অইল সব জাগাত নাপায় অকল ইণ্ডিয়ান ষ্ট'ৰত পায় সেইকাৰণে মাষ্টাৰ্ড অইল দামো অলপ বেছি সেইকাৰণে আমি এই অলিভ অইলটো খাওঁ অলিভ অইল দামটো মানে আমাৰ কাৰণে পাৰফেক্ট আৰু ইমান বেছি নহয় চ' সেইকাৰণে আমি অলিভ অইল ডেইলি ইউজৰ কাৰণে ইউজ কৰোঁ তাৰ লগতে তাত আছে মোৰ কিচেন টাৱেল থৈছোঁ আৰু তাৰপিছত ইয়াত এটা মই কণ্টেইনাৰ থৈছোঁ এই কণ্টেইনাৰত মই কি কৰোঁ যেতিয়াও আমি যিকোনো চব্জি কাটিলোঁ হয় না বাকলিখিনি মই গোটেই ইয়াতে জমা কৰোঁ তাৰপিছত মই ডাষ্টবিনত পেলাওঁ তেতিয়া কি হয় কাউণ্টাৰ টপখিনি লেতেৰা নহয় চাফা হৈ থাকে আৰু বাৰে বাৰে ক্লিনিং কৰি থাকিব নালাগে আৰু চ' এতিয়া কাউণ্টাৰ টপটোৰ ওপৰত আছে কেবিনেট আকৌ আৰু ছেইম কেবিনেটটো বহুত ওখ হয় চবতকৈ ওপৰত মিছেলেনিয়াছ বস্তুবোৰ আছে যেনেকৈ হ'ল পেপাৰ প্লেট গ্লাছ আৰু কিবা কিবি বস্তুটো বেছিকৈ অনা হয় তাত ওপৰতে থৈ দিওঁ মই তাৰ তলত আছে গোটেই ড্ৰাই ফ্ৰুট ছেকশ্যন আৰু এইখিনি ড্ৰাই ফ্ৰুটছবোৰ ডাঙৰ ডাঙৰ কণ্টেইনাৰবোৰত মই আনো আৰু যিমান লাগে ওলাই লওঁ আৰু বাকীখিনি এনেকৈ থৈ দিওঁ তাৰ তলত আছে আটা ময়দা চাউলৰ গুড়ি বেচন যিমান টাইপৰ ডাল আছে গোটেইখিনি মই ইয়াত থৈছোঁ আৰু গোটেইখিনি তাত আছে আৰু তাৰ তলত আছে এইখিনি হ'ল ব্ৰেডত লগাই খাবলৈ যেনেকৈ পিনাট বাটাৰ আলমণ্ড বাটাৰ নিউটেলা তাৰপিছত হানি যি লাগে আৰু ড্ৰাই ফ্ৰুটছখিনিও মই এনেকৈ ওলাই থওঁ ইয়াতে আৰু টুৱাৰ্ডছ দ্য কৰ্নাৰ আছে বেকিং আইটেম যেনেকৈ ভেনিলা এচেঞ্চ বেকিং পাউডাৰ বেকিং ছ'ডা সেইখিনি আছে চ' তাৰপিছত ইয়াত এটা ড্ৰৰ আছে ড্ৰত মই থৈছোঁ গোটেই কিচেন টুলছ যেনেকৈ কিচেন নাইফ চিজাৰ্ছ কাপছ যি লাগে মেজাৰমেণ্ট কাপছবোৰ তাৰপিছত যি লাগে আৰু সেইখিনি আছে গোটেই টুলছবোৰ আছে তাৰপিছত তাৰ তলত আৰু এটা সৰু কেবিনেট এটা আছে য'ত মই মোৰ ষ্টীলৰ বাচনবোৰ থওঁ এতিয়া ইয়াত গোটেইখিনি নাই মই ডিছৱাশ্বাৰত দিছোঁ অলম'ষ্ট ইয়াত মই এনেকৈ মোৰ হটকেছ আছে আৰু লাইক ষ্টীলৰ বাচনবোৰ থওঁ ইয়াত মই চ' এই পাৰ্টটো হৈ গ'ল এতিয়া এই পাৰ্টটো দেখাওঁ চ' এইটো হ'ল ইলেক্ট্ৰিকেল ৰেঞ্জ য'ত আমি খানা বনাওঁ আৰু ইয়াত বহুত ভাল হয় ইয়াৰ পৰা গেছ নোলায় গেছ ইন দ্য চেন্স জুই নোলায় এইটো গৰম হয় আৰু বহুত ভালকৈ কুকিং হয় আৰু এইবোৰ ষ্ট'ভৰ যোনটো হিট লিমিটটো কণ্ট্ৰল কৰিবৰ কাৰণে ইয়াত প্লাগ লাইক চুইচ এইবোৰ দিয়া আছে কণ্ট্ৰলাৰ আৰু ইয়াত ল' মিডিয়াম হাই আপোনাৰ যিমান সেনেকৈ বনাব পাৰে আৰু এইটো হ'ল অ'ভেন কণ্ট্ৰল যোনটো অ'ভেন আছে তলত মই দেখাই আছোঁ আপোনাক সেইটো কণ্ট্ৰল কৰিবৰ কাৰণে আৰু সেই দুটা প্লাগ হ'ল এই দুটাৰ কাৰণে তাৰপিছত এইটো প্লাগ হ'ল এই দুটাৰ কাৰণে আৰু মাজৰটো হ'ল অ'ভেন কণ্ট্ৰল কৰিবৰ কাৰণে চ' অ'ভেনত ইয়াত মই গোটেই মোৰ আইৰণ পেনবোৰ ভৰাই থৈছোঁ লাইক আইৰণ পেনবোৰ ছিজনিং কৰি ইয়াতে ভৰাই থৈছোঁ চ' যেতিয়া মোক অ'ভেন ইউজ কৰিব লাগে তেতিয়া মই গোটেইখিনি ওলাই লওঁ চ' অ'ভেনৰ তলত আৰু এটা ড্ৰৰ এটা আছে ড্ৰত মই আলু পিঁয়াজ যিবোৰ থাকে নহ'লে বাটাৰনাট স্কোৱাচো থৈছোঁ মই ইয়াত সেনেকৈ নহৰু সেনেকৈ মই ইয়াতে ষ্ট'ৰ কৰি থওঁ তেতিয়া ভাল হৈ থাকে একো বেয়া নহয় ফ্ৰেছ হৈ থাকে সেইকাৰণে মই ইয়াতে থওঁ আৰু এইটো বহুত ভাল ইউজফুল হৈছে মোৰ কাৰণে থ'বলৈ চ' তাৰপিছত ইয়াতে ষ্ট'ভৰ ওপৰত আছে অলপমান জেগা সেইকাৰণে মই তাত অলপ লাইক মোৰ শ্বপিং বৰ্ডবোৰ থৈছোঁ তাৰপিছত তাৰ ওপৰত আছে মাইক্ৰ'ৱেভ আৰু ইয়াত মাইক্ৰ'ৱেভ অলম'ষ্ট চব এপাৰ্টমেণ্টত থাকে আমি কিনিব নালাগে এইবোৰ থাকে কিন্তু লাইক কম্পালচাৰী নহয় কিছুমান এপাৰ্টমেণ্ট নাথাকে আৰু চ' লাইক ইয়াতে মাইক্ৰ'ৱেভত অপশ্যন আছে যেনেকৈ ছাৰ্ফেচ লাইট অন কৰিলে ইয়াত লাইট জ্বলে আৰু কুকিং কৰোঁতে ভাল হয় লাইক আপুনি বেলেগকৈ লাইট অন নকৰিলে হয় সেইটো দিয়ে কুকিং ধুনীয়াকৈ কৰিব পাৰে আৰু তাত আৰু এটা অপশ্যন আছে ভেণ্ট ফেনৰ কাৰণে ভেণ্ট ৰেঞ্জ মানে যোনটো লাইটৰ ওচৰত যোনটো আপুনি দেখিলে সেইটো এটা ভেণ্ট হয় তাৰ পৰা লাইক চিমনি নিচিনা কাম কৰে চ' তাকো মাইক্ৰ'ৱেভৰ ওপৰত দুটা কেবিনেট আছে কিন্তু এইটো বহুত ওপৰ হয় সেইকাৰণে মই একো নথওঁ তাত তাৰপিছত এই পাৰ্টটো হৈ গ'ল এতিয়া মই একদম কিচেনৰ লাষ্ট পাৰ্টটো দেখাই আছোঁ সেইখিনি চ' ইয়াত মই এই কণ্টেইনাৰ থৈছোঁ বিকজ মই ধূপ দিলে কিচেনত যেতিয়া ধূপ দিওঁ তেতিয়া ধূপ দিয়াৰ পিছত যাৰ ছাইবোৰ পৰিবলৈ মই এনেকৈ থৈ দিওঁ চ' ডেট লেতেৰা নহওক তাতে পৰক যি পৰিব লাগে আৰু এইটো হ'ল মোৰ এয়াৰ ফ্ৰায়াৰটো মই বহুত ইউজ কৰোঁ
তাৰ লগত আছে মোৰ সবতকৈ বেছি ইউজ কৰা বস্তু কিচেনৰ এইটো হ'ল ইলেক্ট্ৰিকেল কেটল। ইয়াত মই পানী ৰাতিৰ পৰা আবেলৈকে গৰমে কৰি থাকোঁ, খাবও লাগে প্লাছ মই খানা বনাওঁতে গৰম পানী ইউজ কৰিব লাগে, এইটো ইউজ কৰোঁ। চ' তাৰপিছত ইয়াত মই এইমাত্ৰ ছিঙি আনিছোঁ গাৰ্ডেনৰ পৰা, মোৰ পেটিঅ' গাৰ্ডেনৰ পৰা বিলাহী, সেইখিনি মই ইয়াত থৈছোঁ। আৰু দেখিছেনে কিমান বিলাহী, এবাৰ বহুত বিলাহী লাগিলে মোৰ এবাৰ গছত, বহুত ভাল বিলাহী হৈছে এবাৰ। তাৰপিছত আকৌ এই কাউণ্টাৰ টপৰ ওপৰত কেবিনেট আছে। কেবিনেটত মই এই কেবিনেটটো গোটেই মছলা, তেল নহয় চৰি, নিমখ হালধি যিমান যি লাগে চব মছলা, হোমমেড মছলা, তাৰপিছত কিনি অনা মছলা, এভৰিথিং ইয়াতে আছে। চ' গোটেই মছলাৰ কণ্টেইনাৰ যিমান দেখি পাই আছে আপুনি। তাৰপিছত ওপৰত আকৌ মিচেলেনিয়াছ বস্তুবোৰ আছে। তাৰপিছত এইবোৰ মোৰ ইলেক্ট্ৰিকেল যোনবোৰ ব্লেণ্ডাৰবোৰ, সেইবোৰৰ পাৰ্টছবোৰ এনেকৈ থৈ দিছোঁ ওপৰতে, জাগা খালী আছিলে সেইকাৰণে এনেকৈ থৈ দিলোঁ আৰু। চ' ওপৰ কেবিনেটটো হৈ গ'ল। এতিয়া তলত আকৌ মোৰ কেবিনেটছবোৰ আছে। এইটো ফাৰ্ষ্ট ড্ৰৰ দেখাইছোঁ আপোনাক। চ' ইয়াত মই ৰুটি বেলনা আছে মোৰ, তাৰপিছত ৰ'লিং পিন, ৰুটি বনাবলৈ যি বস্তু লাগে, তাৰপিছত গোটেই আকৌ মছলাবোৰ আছে। আৰু ইয়াত মোৰ মুছলিন ক্লথ লাগে, যোনটো মোৰ পনীৰ বনাবলৈ লাগে। তাৰপিছত এইবোৰ কাপোৰ, যেতিয়া মই শুকান ৰুটি বনাওঁ তেতিয়া মই সেকিবলৈ লাগে, সেইখিনি থৈছোঁ ইয়াত। চ' এইটো হ'ল ফাৰ্ষ্ট ড্ৰৰ। নেক্সট ড্ৰত আছে গোটেই মিচেলেনিয়াছ বস্তু, যেনেকৈ চেলোটেপ, চেলফি ষ্টিক দেখি পাই আছে, স্ক্ৰু ড্ৰাইভাৰ দেখি পাইছে, কেঁচি, সেনেকৈ আৰু যিবোৰ লাগে আৰু কেতিয়াবা ঘৰৰ কামৰ কাৰণে, তেতিয়া এইবোৰ ইয়াত থৈ দিছোঁ আৰু, যেতিয়া চ' ডেট হেণ্ডি হওক আৰু বিচাৰি পাওক আৰু, সেইকাৰণে মই ইয়াত থৈ দিছোঁ। তাৰপিছত আকৌ তলত দুটা ড্ৰৰ আছে। চ' এই ঘৰত পেণ্ট্ৰি নাই, চ' সেইকাৰণে কেতিয়াবা বেছিকৈ বজাৰ কৰিলে মই ইয়াতে এনেকৈ ষ্টক কৰি থৈ দিওঁ, ক্লিপছ লগাই কিনে থৈ দিওঁ। চ' ডেট মানে কেতিয়াবা যদি ফিউচাৰ আকৌ লাগে ইয়াৰ পৰা ওলাই লওঁ মই। এতিয়া যেনেকৈ ৰাইচ আৰু তেল সেইবোৰ বস্তু বেছিকৈ অনা হয়, চ' এনেকৈ মই থৈ দিওঁ ইয়াত। চ' এইটো পেণ্ট্ৰি নিচিনাকৈ ইউজ কৰোঁ মই। তাৰপিছত ইয়াত মোৰ ফুড প্ৰচেছৰটো আছে আৰু এইটো হ'ল ইনষ্টাপট। চ' ইয়াত থৈ দিছোঁ, যেতিয়া লাগে মই ওলাই লওঁ আৰু। চ' এইখিনি হ'ল মোৰ লাষ্ট কেবিনেটটো দেখালোঁ আপোনাক। চ' আপোনাক মই কিচেনৰ ইচ এণ্ড এভৰি কৰ্নাৰ দেখালোঁ। চ' কি আছে, মই কেনেকৈ থৈছোঁ, ইমান স্পেচিয়েল নহয়, দেখাইছোঁ আৰু মই কেনেকৈ থওঁ সেনেকৈ দেখাইছোঁ, একো স্পেচিয়েল কৰা নাই মই। চ' এতিয়া মই ফ্ৰণ্টৰ গোটেই কিচেনটো দেখালোঁ আপোনাক। এতিয়া বেক চাইড দেখাওঁ। বেক চাইড একোৱে নাই, অকল এটা ফ্ৰিজ আছে। ফ্ৰিজৰ ওপৰত আকৌ কেবিনেট এটা আছে, দেখিছে আপুনি, তাত গোটেই কিচেন টাৱেলটো ভৰ্তি হৈ আছে। তাৰপিছত আকৌ ফ্ৰিজৰ ওপৰত মই এনেকৈ মোৰ ডিনাৰ ছেটটো আছে আৰু ইলেক্ট্ৰিকেল হুইস্কাৰবোৰ আছে। আৰু এইখিনি হ'ল প্লাষ্টিকেৰে পাৰ্চমেণ্ট পেপাৰ আৰু এলুমিনিয়াম ফইল, যোনটো লাগেই মোক ডে টু ডে লাইফত, সেইকাৰণে এনেকৈ থৈ দিছোঁ। ইজিলি এক্সেচেবল হৈ থাকে, সেইকাৰণে লাগি থাকে, সেইকাৰণে থৈ দিছোঁ ভালকৈ। তাৰপিছত আৰু আছে মোৰ ইয়াত কিচেন টাৱেলছ। তাৰপিছত হ'ল শ্বপিং বেগ, কেতিয়াবা যদি বজাৰ গ্ৰচাৰী কৰিব লাগে বেগ ল'বলৈ সদায় পাহৰোঁ মই, সেইকাৰণে এনেকৈ থৈ দিলে মনত থাকে আৰু। এইটো ফ্ৰিজ আমি কিনা নাই, ইয়াত এপাৰ্টমেণ্টবোৰত ফ্ৰিজ আগৰ পৰাই থাকে। আৰু ফ্ৰিজটো এতিয়া মই আপোনাক খুলি দেখাই আছোঁ। এইটো ফ্ৰিজাৰ ছেকশ্যনত গোটেই নন ভেজহে ভৰ্তি হৈ আছে। চ' ইয়াতে গোটেই এইফালে হ'ল নন ভেজ, আৰু এইফালে মোৰ ভেজিটেবল আছে, যেনেকৈ ফ্ৰ'জেন ভেজিছবোৰ যোনটো ইনষ্টেণ্ট লাগে, সেইবোৰ এনেকৈ কৰ্ণ আৰু মিক্স ভেজিছবোৰ আছে। ইয়াত ফ্ৰ'জেন বস্তু বহুত চলে US-ত পাৰি। তাৰপিছত এইটো পাফ পেষ্ট্ৰি হয়, মই কেতিয়াবা এনেকৈ ভেজ পাফ, এগ পাফ বনালে এইটো পেষ্ট্ৰি আনি থৈছোঁ, এইটোৱে ইউজ কৰোঁ। আৰু ইয়াত গোটেই আইচক্ৰীমবোৰ আছে, হোমমেড আইচক্ৰীমো আছে আৰু কিনি লোৱা আইচক্ৰীমো আছে। আৰু এইটো হ'ল হাঁহ, মই এইটো হাঁহ খাব বহুত মন গৈ আছিলে, সেইকাৰণে সেইদিনা লৈ আহিছোঁ এছিয়ান ষ্ট'ৰৰ পৰা। এইটো হ'ল গোটেই হাঁহ দেখি পাইছে, আৰু এনেকৈ ফ্ৰ'জেন পায়, এইটো কৰি ল'ব লাগে। চ' এতিয়া আমি যেতিয়া বনাম তাৰ একদিন আগতে আমি ফ্ৰিজৰ পৰা ওলাই থৈ দিওঁ, নহ'লে তলত ফ্ৰিজত থৈ দিওঁ, নহ'লে বাহিৰ ওলাই থৈ দিওঁ। আৰু এইটো মই হোমমেড আইচক্ৰীম বনাইছিলোঁ, মেংগ' আইচক্ৰীম, সেইটো আছে। আৰু এইখিনি গোটেই নন ভেজ আইটেমবোৰ, আৰু মই কিবাকিবি পেটিবোৰ বনাওঁ সেইবোৰ আছে। আৰু এইটো এটা বস্তু, এইটো হ'ল আইচ মেকাৰ। আৰু এইটো আইচ মেকাৰটো ভাল, আপুনি পানী একো দিব নালাগে, এইটো অট'মেটিক কানেকশ্যন আছে পানীৰ লগত, জাষ্ট সেই ষ্টিকটো নমাই দিলে হ'ল, তাৰপিছত নিজে এনেকৈ বৰফ ওলাব। আৰু যেতিয়া আপোনাক নালাগে সেই ষ্টিকটো উঠাই দিলে হ'ল, তাৰপিছত পানীটো বন্ধ হৈ যায়, আইচটো নোলায় আৰু। চ' এইটো ভাল, আৰু যেতিয়া লাগে ইউজ কৰিলে হ'ল। চ' সেইখিনি হ'ল ওপৰৰ ফ্ৰিজাৰটো দেখালোঁ মই আপোনাক। এতিয়া তলৰটো দেখাম। তলত মই ভালকৈ একো মিলাই থোৱা নাই, এনেই আপোনাক দেখাই আছোঁ যে এইটো এটা ফ্ৰিজ আৰু, যে তলত মোৰ ফ্ৰিজৰ এনেকুৱা দেখিবলৈ।
চ' আপুনি দেখিছে একদম কেনেকৈ হৈ আছে, একো মিলাই থোৱা নাই, মই জাষ্ট ৰাফলি দেখাইছোঁ আপোনাক। চ' এইখিনি হৈ গ'ল মোৰ গোটেই ফ্ৰিজটো দেখালোঁ। তো এইটো হৈ গ'ল এই পাৰ্টটো, আৰু এই পাৰ্টৰ আৰু দুটামান বস্তু আছে, সেইটো হ'ল এই ফায়াৰ এক্সটিংগুইজাৰ। ইয়াত এইটো এটা ভাল বস্তু দি থৈছে, কেতিয়াবা কি হয় হু ন'জ না। চ' ইয়াতে গোটেই ঘৰটো কাঠেদি বনোৱা, সেইকাৰণে গোটেই ঘৰতে ফায়াৰ এলাৰ্ম আছে, আৰু এক্সটিংগুইজাৰ থকাটো বহুত ভাল হৈছে। চ' কিবা এটা যদি আমি বেছিকৈ স্ম'কি বনাই দিওঁ, ফায়াৰ এলাৰ্ম একদম বাজি থাকে, আৰু সেইটো আকৌ বন্ধ কৰিব লাগে। চ' ইয়াত মই এনেই এপ্ৰন থৈ দিছোঁ, এনেকৈ এপ্ৰনটো হেং কৰি থৈ দিছোঁ, কেতিয়া কুকিঙৰ কাৰণে মই পাহৰিয়ে যাওঁ এপ্ৰন পিন্ধিবলৈ। চ' কাপোৰবোৰ লেতেৰা হৈ থাকে, সেইকাৰণে মই এনেকৈ লগাই থ'লে মোৰ মনত থাকে আৰু। চ' এইটোৱে গোটেই কিটচেন। এতিয়া মই কিটচেনত আপোনাক দেখাই আছোঁ যে আমাৰ কি কি বস্তু আমাৰ নহয়, যেনেকৈ এইটো ডিছ ৱাশ্বাৰ থাকে, আৰু এইটো কম্পালচাৰী নহয়, চব ঘৰত নাথাকে। মাইক্ৰ'ৱেভ কম্পালচাৰী নহয়, চব ঘৰত নাথাকে। প্ৰাইচৰ ওপৰত কথা, ঘৰৰ প্ৰাইচটো ভাল যদি আপুনি গোটেই ফেচিলিটি পাব। তাৰপিছত এই যোনটো গেছটো ৰেঞ্জ দেখালোঁ মই আপোনাক, ইলেক্ট্ৰিক ৰেঞ্জ, সেইটো আমাৰ নহয়, আৰু ফ্ৰিজটো আমাৰ নহয়। এইবোৰ চব বস্তু আপুনি এপাৰ্টমেণ্ট যেতিয়া লয়, ফ্ৰিজ আৰু গেছ ষ্টভটো মানে থাকিবই, মানে এইটো কম্পালচাৰী হয়। চ' গোটেইখিনি আপোনাক দেখালোঁ, এইচ এণ্ড এভৰি পাৰ্ট অফ মোৰ কিটচেনটো দেখালোঁ। চ' মোৰ কিটচেনটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল পাইছে, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' মই আকৌ লগ পাম নিউ ভিডিঅ' লৈ। টিল দেন বাই।